খবৰ সকলোৰে আশা কৰোঁ সকলোৰে ভাল আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ভিডিঅ' আসলতে ডেইলি ব্লগ এটা লৈ আহিছোঁ কাৰণ কি হৈছে মোৰ কেইদিনমানৰ পৰা মানে লাষ্ট উইকৰ পৰা আৰু দেৰিকৈ শুই আছোঁ ৰাতি হ'লেও দেৰিকৈ শুৱা যায় আৰু ৰাতিপুৱা দেৰিকৈ উঠোঁ সেইকাৰণে ভাবিলোঁ আজি অলপ সোনকালে উঠোঁ সোনকালে উঠি গোটেই কাম কৰি মেলি এতিয়া অকণমান ওলাই যাবলগীয়া আছে ওলাই যাবলগীয়া মানে ভণ্টিৰ কিবা এটা কাম আছে আৰু ফাৰ্ষ্টতে ভণ্টিৰ কাম কৰিম আৰু দেখা দেখি আপোনালোকক ক'ত ক'ত কি কৰোঁ ক'ত যাওঁ কি কথা ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোককো মোৰ লগত লৈ যাওঁ বলক ইমান ৰ'দ আজি আচলতে মই ভণ্টিৰ কলেজত যাব লাগিব আৰু সেইকাৰণে কিবা কিবি এডমিশ্যনৰ কাম আছে আচলতে গোটেই সোপা প্ৰিণ্ট আউট কৰাব লাগিব চাৰ্টিফিকেটছবোৰ তাই আচলতে হাফলং গ'ল সেইকাৰণে মোক কামখিনি কৰিব দিছে মোৰ এতিয়া জেৰক্স আৰু প্ৰিণ্ট আউট হৈ গ'ল আৰু এতিয়া গৈ আছোঁ কলেজলৈ তাই এডমিশ্যন হ'ল এতিয়া গৈ আছোঁ এতিয়া গৈ পেলাই আৰু এটা কাম আছে কিবা খাব লাগিব তাৰপিছত আৰু এটা কাম আছে তাৰপিছত আৰু কি কাম আছে আপোনালোকক দেখাই আছোঁ মই এতিয়া আৰু এটা কাম আছে বুলি কৈছিলোঁ যে সেই কামটোত আহি পালোহি শ্বুট আছে আচলতে এতিয়া ক'ত শ্বুট আহিছে আপোনালোকক দেখাম চাই থাকিব মই শ্বুটত আহিছোঁ আজি ভাস্কৰছ গেলেৰী বুলি এখন বুটিকৰ শ্বুট হয় ভাস্কৰছ গেলেৰী আগতে বাইলেণ্ড 2ত আছিল এতিয়া বাইলেণ্ড 8ত আকৌ অফিচ নতুনকৈ ভাস্কৰছ গেলেৰী খুলিছে আজি শ্বুটটো তাতে হৈছে ভাস্কৰছ গেলেৰীৰ যোন অ'নাৰ হয় ভাস্কৰ দা তেখেতে ক'ব পাৰিব ভালকৈ কিহৰ কাৰণে শ্বুটটো হৈ আছে এইটো মোৰ ফাৰ্ষ্ট লুক হ'ল আৰু এতিয়া মই ভাস্কৰ দাক সুধিব গৈ আছোঁ ভাস্কৰছ গেলেৰী আচলতে পপুলাৰ হয় হেণ্ড পেইণ্টেড ডিজাইনছবোৰৰ কাৰণে আৰু বহুত ইউনিক হয় কালেকশ্যনছবোৰ সদায় কাৰণ যিহেতু হেণ্ড পেইণ্টেড হয় আৰু সেইকাৰণে আজি ৰিচেণ্টলি শ্বুট এটা কৰিছোঁ যদি কোনোবাই মোৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈছে চাব পাৰিব তাতে বলক ভাস্কৰ দাকে সুধোঁ কেনেকুৱা কিহৰ মানে শ্বুটটো কি কাৰণে কৰি আছে হেল্ল' মই ভাস্কৰ বৰা আৰু মোৰ আগতে বাইলেণ্ড 2ত আছিলে ভাস্কৰছ গেলেৰী এতিয়া বাইলেণ্ড 8ত মানে আগৰখনো আছে এইখন নতুনকৈ খুলিছোঁ ষ্টাৰ্ট কৰিছোঁ আৰু আজি শ্বুট চলি আছে ইয়াত মোৰ নিজাকৈ এটা ষ্টুডিঅ' এটা মই কৰিছোঁ আৰু তাতে আজি মই ফাৰ্ষ্ট মানে প্ৰপাৰলি ইয়াত মই আজি শ্বুট কৰি আছোঁ আৰু শ্বুটটো বেচিকেলি মোৰ আজি যিমানখিনি গাৰ্মেণ্টছ আছে ৱেষ্টাৰ্ণ ৱেৰ কুৰ্তি টপ এভৰিথিং গোটেইখিনিয়ে শ্বুট কৰি আছোঁ চাদৰ মেখেলা শাৰী চ' বহুতখিনি শ্বুট কৰি আছোঁ আজি আমাৰ লগত আজি 4জনী মডেল আছে হেমপ্ৰভা আছে আৰু লগতে আৰু এইটো ছেকেণ্ড লুক হয় আৰু 3জনী মডেল আছে আৰু কৰি আছোঁ আৰু একচুৱেলি এইটো কিহৰ কাৰণে কৰিছোঁ মই এতিয়া গোটেই ডিটেইলছখিনি নকওঁ বাৰু বহুত সোনকালে গম পাব ভাস্কৰছ গেলেৰী এটা নতুন ৰূপত এটা আহি আছে ভাস্কৰছ গেলেৰী ডিজাইনাৰ বুটিক আছিলে আৰু এতিয়া নতুন এটা ৰূপত আহি আছে চ' সেইটো বহুত সোনকালে আপোনালোকে গম পাব এতিয়া নকওঁ বাৰু প্ৰপাৰলি সেইটো আপোনালোকে গম পাব কিনাৰ পিছত আৰু মই ভাস্কৰছ গেলেৰীৰ যিমান প্ৰফাইলৰ লিংকবোৰ আছে গোটেইবোৰ মই ডেছক্ৰিপশ্যন বক্সত শ্বেয়াৰ কৰি দিম আপোনালোকে চেক কৰিব পাৰিব ফাইনেলি পেকআপ হ'ল আৰু ইমান বেছি টায়াৰ্ড ফিল কৰিছোঁ নহয় মই ৰাতিপুৱা 10টাতে ওলাই গৈছোঁ তাৰপিছত এতিয়া বাজিছে 7টা
ইমান বেছি টায়াৰ্ড ফিল কৰিছোঁ কাৰণ কি হয় যেতিয়া মানে কণ্টিনিউৱাছ বেক টু বেক যেতিয়া বেলেগ বেলেগ কাপোৰ বা বেলেগ বেলেগ লুকত ৰেডি হ'বলগীয়া হয় বা মানে শ্বুটটো থাকে এটা আউটফিটৰ শ্বুট থাকিলে মানে সোনকালে হৈ যায় কিন্তু যেতিয়া আজি মানে বহুতকেইটা আউটফিটৰ আছিলে মেখেলা চাদৰ আছিলে শাৰী আছিলে কুৰ্তা আছিলে টপ আছিলে বহুতকেইটা আউটফিটৰ আছিলে বহুতকেইটা লুকছত আছিলে সেইকাৰণে মানে মেকআপ চেঞ্জ কৰিবলগীয়া হয় হেয়াৰ ষ্টাইল চেঞ্জ কৰিবলগীয়া হয় মোৰ বাৰু ইমান চেঞ্জ নহ'ল আজি কিন্তু কাপোৰৰ কাৰণে বহুত বেছি টায়াৰ্ড ফিল কৰা গৈছে ষ্টিল ভালে ভালে শ্বুট হ'ল এতিয়া ইয়াৰ পৰা ওলাম মই জাষ্ট ৰুম আহি পাইছোঁহি দেখিছেনে মুখৰ অৱস্থা একদম ভালকৈতো মানে মেকআপ কৰাৰ পিছত ভালকৈ ৱাইপছ এনেকৈ ৱেট ৱাইপছটো ভালকৈ ৰিমুভ নহয় ন একদম তলত কাজল লগোৱা আছিলে গোটেই ক'লা ক'লা হৈ গৈছে এতিয়া ধুনীয়াকৈ ফ্ৰেছ হৈ পেলাই অকণ ৰেষ্ট ল'ম আৰু একদম এনাৰ্জি নাই আজি গোটেই দিনটো ৰ'দো পাইছোঁ অকণমান তাৰপিছত গৰমো আৰু গৰমৰ দিনত এনেও অকণমান কি হয় অকণমান কিবা এটা কৰিলে বহুত টায়াৰ্ড ফিল হোৱা যায় সেইকাৰণে আজি চাগে মেবি মোৰ বেছি টায়াৰ্ড ফিল হৈছে আৰু এতিয়া গোটেইখিনি ফ্ৰেছ হৈ পেলাই ৰুমখিনি গোটেই মই ৰুমটো দেখাব নোৱাৰি গোটেই ৰুমত মই গোটেই বস্তু পেলাই থৈ মেলি গৈছিলোঁ সেইকাৰণে এতিয়া গোটেইখিনি ঠিক কৰিব লাগিব ফ্ৰেছ হ'ব লাগিব গোটেই মুখে মোৰ গোটেই দেখিছেনে গোটেই ক'লা ক'লা হৈ গৈছে একদম মুখৰ অৱস্থা নাই ফ্ৰেছ হ'ব লাগিব ফ্ৰেছ নোহোৱাকৈ মই একো কৰিব নোৱাৰোঁ এতিয়া আৰু তাতে যোনখিনি খাবলৈ মানে শ্বুটত যোনখিনি মই খাব দিছিলে সেইখিনিও মই খাব পৰা নাই সেইখিনি এতিয়া চাগে মই এতিয়াহে খাব পাৰিম আৰু ভোক লগা নাছিলে মোৰ কি হয় যেতিয়ালৈকে এটা কাম কৰি থাকোঁ সেই কামটো কমপ্লিট নোহোৱালৈকে মই একো বেলেগ বস্তু কৰিব নোৱাৰোঁ তেতিয়া মানে শ্বুট চলি আছে মই ভাবি আছোঁ মোৰ মানে বেক অফ দ্য মাইণ্ড এইটো চলি আছিলে যে মানে খাওঁ নে নাখাওঁ সেনেকৈ ভোকটোৱে গুচি গ'ল এতিয়া আহি পেলাই ভালকৈ আৰামছে ফ্ৰেছ হৈ পেলাই ধুনীয়াকৈ নিজৰ বিচনাত বহি ভালকৈ আৰামছে খাব পাৰিম তেন্তে আজিৰ ব্লগটো এইখিনিতে শেষ কৰোঁ কাৰণ এতিয়া মানে ইমানেই ভাগৰ লাগিছে মোৰ বাকী একো এতিয়া ৰেষ্ট ল'ম যিহেতু সেইকাৰণে আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ আৰু আপোনালোকে এনেকৈ আই হোপ মোক মৰম কৰি থাকিব আৰু কোনোবা যদি নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু সেই আৰু বাই আৰু গুড নাইট কৰি দিছোঁ এতিয়া নুশু বাৰু কিন্তু গুড নাইট কৰি দিছোঁ এতিয়াই বাই